সংবাদ মাধ্যমত আহাৰ এটা উদ্দেশ্য যে ইমান দিন মই যেটো ৭ নং ফগৰাগাম সমষ্টিৰ অন্তৰ্গত যেটো মই নিৰ্বাচনী প্ৰচাৰ চলাই আছিলো তৃণমূলৰ হৈ এই তৃণমূলৰ কিবা কাৰণত মানে তৃণমূলৰ ইমান দিন প্ৰচাৰ চলোৱাৰ সত্ত্বেও মই টিকিটখন পাবলৈ সক্ষম নহলো তাৰ অন্তৰত তাৰ ভিতৰত এটা বিৰাট চক্ৰ কাম কৰি আছে যি চক্ৰটোৰ কাৰণে আমি মানে টিকিটটো পাবলৈ সক্ষম নহলো আৰু মই ৰাজ্যক ইমান দিন যত মই প্ৰচাৰ চলালো বা মই নিৰ্বাচনী প্ৰচাৰ চলাই আছিলো তো মই ৰাজ্যক এটাই অনুগ্ৰহ মানে মোৰ মানে অন্তৰৰ পৰা মানে কাতৰ নিবেদন থাকিল যে ইমান দিন যি প্ৰচাৰ চলাৰ সত্ত্বেও যদি মই কি কয় তৃণমূল হৈ মানে কাম কৰাৰ পিছতো নপাৰ ক্ষেত্ৰত মোৰ লগৰীয়া বা ৰাইজে মোক এইটো কলে যে আগন্তুক যেটো নিৰ্বাচনত মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাইজে মোক প্ৰক্ষেপ কৰিলে এতিয়া এই কাৰণে মই আজি সংবাদ মাধ্যমৰ যোগেদি মই এইটো ক'ব বিচাৰিছো যে আগন্তুক দিনত আমি যেটো ৰাজ্যৰ সহাৰি যেনেকৈ পাই আছিলো এই ৰাজ্যৰ সহাৰিটো এতিয়াও আছে আৰু আগন্তুক যেটো নিৰ্বাচনত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এই ফগৰাগাম সমষ্টিত মোৰ মানে অন্তৰৰ পৰা মই জোৰদাৰ যেটো নিৰ্বাচনী প্ৰচাৰ চলাই যাম আৰু মোৰ লগত সকলো ৰাজ্যৰ সহাৰি আছে এই বুলি মোৰ আজি এই প্ৰেছ মিট ৰাজ্যে মই আজি নিৰ্দলীয় হিচাপে যে নমিনেশ্যন জমা দিলো বা মই নিৰ্বাচনী খেলাৰ কাৰণে আকৌ মানে অৱতীৰ্ণ হলো এটো এটাই ৰাজ্যৰ মতামত লৈ মই আকৌ নিৰ্দলীয় হিচাপে মই নমিনেশ্যন জমা দিলো আৰু ৰাজ্যৰ যেটো সহাৰি আগত আছিল সেই একে মোৰ সহাৰি মানে মোৰ ওপৰত ৰাজ্যে সহাৰি জনাইছে চাওক জুজটো ইয়াতে বহুত ক্যান্ডিডেট আছে আজি দিনত মানে 17 জন ক্যান্ডিডেট আমাৰ ফগৰাগাম ৭ নং ফগৰাগাম সমষ্টিত মানে আছে তাৰ মাজত জুজ কবলৈ গলে মোৰ যেটো আৰু ধাৰণা ইয়াতে কালগত কম ইউপিপিএল বিপিএফ 3 নম্বৰত হয়তো কি কয় আপোনাৰ মোৰ 3 নম্বৰত হয়তো যাব আপোনাৰ বিজেপি মোৰ লগত কৈ আছো মই এটো ইয়াতে আপোনাৰ যেটো হয়তো কৈ আছে যে আগন্তুক দিনত মানে গত দিনত যিজন আছিল আমাৰ বিজেপিৰ প্ৰাৰ্থী বা বিজেপিৰ ইএম তাৰ ইয়াতে আমাৰ 4 নম্বৰত এটো এতিয়া বৰ্তমান যেটো সিচুৱেশন আমাৰ অৰুপ কুমাৰ দে এটো আমাৰ কন্টেষ্টত নাহে বৰ্তমান দিনত কন্টেষ্টত নাহে হি তাক আমি এইকাৰণে আমি হিচাপত ধৰা নাই মোৰ লগত মই 1 নম্বৰতে আছো এতিয়া বৰ্তমান যেটো সিচুৱেশন বা বৰ্তমান যেটো মানে আমাৰ হিন্দু বেঙ্গলী কক মুসলিমৰ মাজতে কক যি ধৰণৰ এটা মানে নিৰ্বাচনী প্ৰচাৰ মই ইতিমধ্যে চলাই আছিলো আৰু সেই ৰাজ্যৰ সহাৰি হিচাপে মই এতিয়া 1 নম্বৰতে আছো বিপিএফ বা ইউপিপিএল কন্টেষ্ট হ'ব